অহীন অৰণ্য এইটো প্ৰকৃতিৰ মনোমোহ স্থান ইয়াতেই বৰ্তি হওঁ মই হৰসাধনত তাৰ আগে আছে মোৰ কৰ্তব্য বিশেষ সাধনাত বৰ্তি হোৱাৰ পূৰ্বে সুৰক্ষিত কৰ স্থান মায়াবিদ্যা বলে ইন্দ্ৰাদি দেৱগুণে নোৱাৰে ভংগ কৰিব মোৰ তপস্যাত চিৰাকাংক্ষিত একমাত্ৰ মহোৎসৱৰ বাদে আহে যদি কোনোজন তপস্যাস্থলীলৈ মুহূৰ্ততেই জ্বলি ভস্মীভূত হ'ব এতিয়া বৰ্তি হওঁ সাধনাত মোৰ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় এতিয়াও মহাদেৱ নাহিল মোক বৰ দিবলৈ এতিয়াও মহাদেৱ অচলতল এইবাৰ কৰিম মই এক পদে শিৱক স্মৰণ ওম নমঃ শিৱায় বৎস সন্তুষ্ট ভোলানাথ আজি তোমাৰ তপস্যা প্ৰভু প্ৰভু অধম ভক্তৰ সেৱা গ্ৰহণ কৰক প্ৰভু উঠা বৎস প্ৰভু প্ৰভু কিবা হেতু আৰাধিলা মোক এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ প্ৰভু তোমাৰ কাষে আহিছো শিৱ সনাতন প্ৰভু সঁচাকৈ যদি তুষ্ট ভক্তৰ প্ৰতি তেন্তে প্ৰভু অমৰত্ব বৰমুখ কৰক প্ৰদান জাতস্বহী ধ্ৰুৱ মৃত্যু অৰ্থাৎ প্ৰভু জন্মিলে মৰিবই লাগিব নাই প্ৰভু বৎস প্ৰভু সেইবাবে অমৰ বৰ কাৰোৰে নহয় প্ৰাপ্য প্ৰভু কোৱা বৎস প্ৰভু অন্য কিবা বৰৰ আছে অভিলাষ অন্য প্ৰভু এই বৰ কৰক প্ৰদান হওঁ যেন মই তলক্য বিজয় আৰু প্ৰভু তথাস্তু বৎস প্ৰভু হবা তুমি তলক্য বিজয়ী যক্ষ দক্ষ মানৱ দানৱে তোমাক নোৱাৰে পৰাজিব সন্মুখ ৰণত কিন্তু সূৰ্যবংশী ইক্ষাকুকুলৰ কোনো হৰিভক্তৰ সমে হয় যদি সন্মুখ সমৰ প্ৰভু তেন্তে তেন্তে অনিবাৰ্য মৃত্যু তোমাৰ সিজনৰ হাতত প্ৰভু যোৱা বৎস প্ৰভু এতিয়া ধৰ্ম মতে তুমি প্ৰজাগণক কৰাগৈ শাসন ভাল প্ৰভু আদি খন্তে
ভাত টিকি দিমগৈ ভাত ৰে